হয়, আজি ৰাতিপুৱা আমি খবৰ পাই এম্বুছ কৰা মতে দুখন কাঠ ভৰ্তি এখন বলেৰ' কেম্পাৰ আৰু এখন টাটা DI দুখন গাড়ী ধৰিছোঁ। আমাৰ এই গাড়ীকেইখন মানে এই কাৰ্বি আংলঙৰ পৰা কাঠ কঢ়িয়াই আনি আমাৰ এই হাইৱে দি বোকাখাট ফালে গৈ আছিলে, তেতিয়া আমি দিৰিঙৰ ওচৰতে ধৰিলোঁ। মানুহ আছিলে নেকি? মানুহ ধৰিছে? হয়, মানুহ ড্ৰাইভাৰ দুজন আছিলে, পিছত সিহঁতক সেইটো আমি ইনভেষ্টিগেশ্যনৰ পিছত ক'ম বাৰু। কি কাঠ আছিলে? মূল্যৱান কাঠ আছিলে নেকি? কাঠ এতিয়া আপোনাৰ নগাভেল আছিলে, সেইটো আমি হিচাপ কৰিছোঁ। সেইমতে 15 পিছমান আছিলে কাঠ। গোচৰ ৰুজু কৰা হৈছে? হয়, আজি আমি দুখন গাড়ীৰ বিৰুদ্ধে দুখন গোচৰ ৰুজু কৰিলোঁ। এইটো আমি কোৰ্টতো ইণ্টিমেশ্যন দিছোঁ। বৰ্তমানো কিন্তু কাৰ্বি পাহাৰত বাট গতিত বন ধ্বংস হৈ আছে, গছ কটা চলি আছে। হয়, সিফালৰ পৰা গাড়ী আহি আছে, ইয়াৰ আগতো আমি ধৰিছোঁ, এতিয়াও ধৰিছোঁ। আমাৰ এইটো নাকা বহিয়ে আছে, যেতিয়া আমি সিফালৰ পৰা কাঠ আহি আছে, সেইটোৱে আমি ধৰি আছোঁ বাৰু।